ইয়াৰ নামেই ফুটবল। এজন মেছি, আৰ্জেণ্টাইন তাৰকা। আনজন আলেকজেণ্ডাৰ ডমিনিগুৱেজ, ইকুৱেডৰৰ গ'লকিপাৰ। কোপা আমেৰিকাত ভাৰতীয় সময়মতে শুকুৰবাৰে পুৱাৰ ভাগত মুখামুখি হৈছিল আৰ্জেণ্টিনা ইকুৱেডৰ। অপ্ৰত্যাশিতভাৱে টাই ব্ৰেকাৰত পেনাল্টি মিছ কৰিছিল এই সময়ৰ ফুটবল বিশ্বৰ অপ্ৰতিৰোধ্য নায়কে। প্ৰত্যাশিতভাৱেই দুখত ভাগি পৰিছিল মেছি আৰু তাৰ পাছত প্ৰতিপক্ষৰ গ'লৰক্ষক আগুৱাই আহি সাৱটি ধৰিলে ফুটবলৰ মহানায়কক। হ'ব পাৰে প্ৰতিপক্ষ মহানায়ক ম্ৰিয়মান হোৱাটো সহ্য কৰে কিদৰে? মেছিক ডমিনিগুৱেজে দিয়া সান্তনাই যেন গালে ফুটবলৰে জয়গান, আমাক দিলে খেলৰ জয় বিজয়ৰ ঊৰ্ধত জীৱনৰ বিশালতাৰ সন্ধান। অনেকৰো দুচকুত সেইবাবেই এতিয়াও ভাহি থাকে বিশ্বজয়ত ব্ৰাজিল মুতলি হোৱাৰ ওপৰত গ'লপোষ্টত বিষাদ বদনে বহি ৰোৱা অলিভাৰ কান নামৰ জাৰ্মান মহানায়কৰ কথা আৰু সেই কাণৰ ওচৰলৈ আগবাঢ়ি যোৱা ব্ৰাজিল জয়ৰ নায়ক ৰোনাল্ডোৰ ছবি। ফুটবল জীৱনৰে নাম, মৰণপণ ৰাখি বিজয়ৰ সংকল্প, বিজয়ৰ বাবে আক্ৰমণ প্ৰতিৰোধৰ মুহুৰ্মুহু প্ৰয়াস। আপুনি ক'ব ক্ৰিকেটতো এনে সংগ্ৰামৰে নাম? ৩০ বলত ৩০ ৰান লগাৰ মুহূৰ্তত দক্ষিণ আফ্ৰিকাৰ দানৱীয় ইনিংছক অতিমানৱীয় মহত্বৰে কোনো যশপ্ৰীত বুমৰা, হাৰ্দিক পাণ্ডিয়া বা সূৰ্যকুমাৰ যাদৱে ৰোধ কৰাৰ সংগ্ৰাম হয়। তথাপি ফুটবল অনন্য, পুলক চাঞ্চল্য, সংবেদনশীলতা আৰু শিহৰণৰ ৯০ মিনিট জোৰা টোটেল পেকেজ। ইউৰোত পৰ্তুগালৰ হৈ পেনাল্টি মিছ কৰা ৰোনাল্ডোৰ কান্দোন হাঁহিত পৰিণত কৰি পৰ্তুগীজ গ'লকিপাৰ ডিয়েগো কষ্টাই টাই ব্ৰেকাৰত ছেভ কৰিব পাৰে প্ৰতিপক্ষৰ ৩টাকৈ পেনাল্টি। কোপা আমেৰিকাতো অতিমানৱীয় ৰূপ ধৰি আৰ্জেণ্টাইন গ'লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে ছেভ কৰিব পাৰে ২টাকৈ পেনাল্টি শ্বট। ফুটবল মানেই প্ৰতিৰোধ আৰু আক্ৰমণৰ সমান্তৰাল। এই সমান্তৰালৰ সামান্য বিচ্যুতিতেই নিৰ্ণীত হয় খেলৰ ফলাফল। জীৱনো প্ৰতিৰোধ আৰু আক্ৰমণৰেই সমান্তৰাল। কোনোবা এটাৰ আধিক্যতে নিৰ্ণীত হয় জীৱনৰ অৰ্থ অনৰ্থ। স্পৰ্টছ ডেস্ক, দেশ টুডে।